সকলোকে এটা জোৰে হাত দিবলৈ অনুৰোধ জনাইছো নৃত্যকাই খ্যাত অৰুণ হাজৰিকাদেৱ আমাৰ মাজত উপস্থিত হৈছে ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অভিনেতা নয়ন নীল দেৱক এখন খোলা মঞ্চৰ এটা জাপি সম্বৰ্ধনা জনাব অন্যতম কাৰ্যকৰী সভাপতি হৰমোহন কলিতা ছাৰ নয়ন নীল দেৱক সকলোকে এটা জোৰেৰে হাত দিবলৈ অনুৰোধ জনাইছো ইয়াৰ পিছতে আমি